গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি পুৱাতে এটি দীঘলীয়া যাত্ৰালৈ আমি গৈ আছোঁ এঠাইলৈ। আপোনালোকক দেখাই যাম সম্পূৰ্ণ ভিডিঅ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি গৈ আছোঁ ঢলা শদিয়ালৈ গৈ আছোঁ। আৰু এয়া ভিডিঅ'টো ৰাতিপুৱা সোনকালে যিহেতু কৰা হ'ল, আমাৰ কোনো এনেকৈ প্লেনিং নাছিলে যোৱা, সোনকালে কৰা হৈছে ভিডিঅ'টো, সেইটো কাৰণে ভালকৈ কৰিব পৰা নাই। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ ৱাল পেইণ্টিং কৰি থৈছে, দেখি ভাল লাগিছে, সেইটো কাৰণে ভিডিঅ'টোত অলপ দেখাই দিলোঁ আপোনালোকক। এয়া চাওক, ইমান ধুনীয়াকৈ আঁকি থৈছে। সঁচাকৈ এনেকৈ যদি আঁকি থৈ দিয়ে এইবিলাক চাই বহুত ভাল লাগে। আৰু এইফালে চাওক, ইমান কুঁৱলী পৰিছে, ইমানেই কুঁৱলী চাওক, একো দূৰৰ বস্তুবিলাক একো এনেকৈ দেখা পোৱা নগৈছে। ইমান ধুনীয়া ৰাতিপুৱা গৈ বেছি ভাল লাগে। এয়া চাওক, আৰু এয়া আমি বজাৰ পালোহি। বজাৰ আজি ভিৰ নাই যিহেতু ৰাতিপুৱা হৈ আছে। আৰু এতিয়া কিবা কিবি খাবলৈ লৈ লৈছোঁ। আমি এতিয়া শদিয়া পালোহি, য'ত আহিছিলোঁ তাতে। আৰু ভাত পানী খাই ৰেডি হ'ল। তো আপোনালোকক দেখাম এটি আচৰিত ধৰণৰ পুখুৰী, যিটো পুখুৰীত যিমান বৰষুণ দিলেও, যিমান পানী হ'লেও সেই পুখুৰীটোত পানী নহয় কেতিয়াও। আৰু সেই পুখুৰীটোত বৰ্তমান খেল পতা হয়। আৰু এইটোৱেই সেইটো পুখুৰীটো য'ত পানী একেবাৰে হোৱা দেখা নাযায়। এতিয়া আমি যাবলৈ ওলাইছোঁ। ঢলা শদিয়া দলংখন নাচালোঁ, তাৰপৰা ঢলা শদিয়া দলঙৰ পৰা ওপৰেদিহে এনেই আহিলোঁ, কিন্তু এনেকৈ নামি পেলাই চোৱা নহ'ল। তাত যাম এতিয়া, বহুত দেৰিয়ে হৈ গ'ল আৰু কিবা কিবি চালোঁ, কি চালোঁ সেইবিলাক আপোনালোকক দেখাইছোঁ। যিমানখিনি পাৰোঁ দেখাইছোঁ, আৰু বাকী ইমান নাই দেখুওৱা। তো মই এতিয়া গাড়ীতে বহি আছোঁ, যাবলৈ হ'ল। আৰু যেতিয়া আমি ঢলা শদিয়া দলঙৰ ওপৰত আছোঁ, ঢলা শদিয়া দলং পাই গ'লোহি। ইমান ধুনীয়া চাওক, সেয়া দেখিছেনে? আৰু আমাৰ মানুহ তাত। তো এইখনে ঢলা শদিয়া দলং। মই প্ৰথমবাৰ আহিলোঁ আৰু ভাল লাগিছে। সেয়া চাওক, ভাৰতৰ ভিতৰত 10খন দলঙৰ ভিতৰত এখন দীঘল দলং এইখন। তো আৰু এইফালে চাওক, পানী শুকাইছে, ইমান পানী নাই, অলপ অলপ আছে। এয়া চাওক, ইমান দীঘল দলং। আৰু এইফালে আমাৰ খুৰী, ভাইটি, নহয়। আৰু তাত ফটো চটো মাৰি সন্ধিয়াই হ'ল। এয়া আমি ঘৰলৈ বুলি এতিয়া গৈ আছোঁ। বেলি চাওক, পৰিবই হ'ল। তো এয়া আমাৰ জগন্নাথ মন্দিৰ পালোহি। এয়া চাওক, সন্ধিয়া সময়ত জগন্নাথ মন্দিৰ। তো এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।